Hi buddies, welcome to Manoj Master Class. মই মনোজ আপোনালোকক গণিতৰ পাৰ্ট 2 ক্লাছটোলৈ স্বাগতম জনাইছোঁ। ইয়াৰ প্ৰথমটো ক্লাছ যিটো আমি নাম্বাৰ ছিষ্টেম সংখ্যা প্ৰণালীৰ ওপৰত আমি কৰিছিলোঁ, কাইণ্ডলি এই ভিডিঅ'টো চোৱাৰ আগত সেই ভিডিঅ'টো এবাৰ চাই ল'ব। আপোনালোকক সেই ভিডিঅ'টো যদি ভাল লাগিছিলে এইটো ভিডিঅ' ভাল লাগিব আপোনালোকক তেতিয়া, ঠিক আছে। তো আমি যিটো কৈছিলোঁ যে সংখ্যা প্ৰণালীৰ কথা আপোনালোকৰ নিশ্চয় মনত পৰিছে। মই স্ক্ৰীণত এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। মই এবাৰ মনত পেলাই দিছোঁ, আপোনালোকক চাই লওক। মই যে লিখিছিলোঁ সংখ্যা প্ৰণালী বুলি, এই সংখ্যা প্ৰণালী মই মাজতে এটা ডালি মানে এটা ভাগ গছৰ ভাগ কিন্তু মই স্কিপ কৰিছিলোঁ দেই। কিয় কৰিছিলোঁ কাৰণ সেই কথাটো ইয়াতহে ভালকৈ বুজাব পাৰিম। অ'কে, মই যে সংখ্যা বুলি কৈছিলোঁ, সংখ্যাৰ একচুৱেলি এটা সংখ্যা হ'ব লাগে কেনেকুৱা। এতিয়া চাব দেই, আমি মানুহ দুই প্ৰকাৰ ন, পুৰুষ আৰু মহিলা, হয়নে কথাটো? পুৰুষৰ চুলি কম থাকে মাথাটোত, তো মহিলাবিলাকৰ চুলি দীঘল থাকে, মাথাটো থাকেই ন। তেনেকৈ সংখ্যাবিলাকৰো পুৰুষ আৰু মহিলা থাকে, চুলি চুটি চুলি দীঘল। আৰু দীঘল চুলিবিলাক বেছিকৈ দীঘল চুলি, গতিকে অসুবিধা হয়। গতিকে ধুনীয়াকৈ সামৰি সুজৰি থ'ব লাগে। সেইকাৰণে মাইনাছ টকাবিলাকক প্ৰায় আমি এনেকৈ ব্ৰেকেট দি পেলাই এনেকৈ মাইনাছটো এনেকৈ ব্ৰেকেট দি লিখোঁ। চাবচোন আপোনালোকে, মাইনাছ টকাবিলাক ব্ৰেকেট দি লিখা থাকে, হয়নে? কিন্তু প্লাছ টকাবিলাক প্লাছটো নিলিখে, পুৰুষৰ মানুহৰ চুলি নাথাকেই, বুজিছানে? সেইকাৰণে নিলিখিলেও হয়। তাৰমানে আমি প্লাছটো বুলি নিলিখোঁ, মাত্ৰ 2 বুলিয়ে লিখোঁ। আমি দেখিছানে আমি কিমান মই কৈছোঁৱেই স্বাভাৱিক সংখ্যা বুলি যে কৈছিলোঁ, সেইবিলাক একচুৱেলি ধনাত্মক অখণ্ড সংখ্যা সেইবিলাক। তাৰমানে তাত প্লাছ থাকিব লাগিছিলে, আমি প্লাছবিলাক থাকিলে নিলিখোঁ। তাৰমানে নিলিখিলেও জানিব লাগে পুৰুষৰ তাৰমানে। কিন্তু মাইনাছ থাকিলে কিন্তু একদম ধুনীয়াকৈ মাইনাছৰ সৈতে একদম ব্ৰেকেট চেকেট দি এনেকৈ ওৰণি দি ৰাখে তাৰমানে, ঠিক আছে। তো সংখ্যা এটা আৰম্ভণি প্লাছ বা মাইনাছ হ'ব। মানে এটা সংখ্যাত হয় প্লাছ, এজন মানুহৰতো দুটা মাথা থাকিব নোৱাৰে, এটা মাথাই থাকিব, হয়নে? হয় পুৰুষৰ মাথা, নহয় মহিলাৰ মাথা, হয়নে? তেনেকৈ সংখ্যা এটাৰো হয় প্লাছ বা মাইনাছ থাকিব। আৰু তাৰপিছত সংখ্যা থাকিব, যিবিলাক সংখ্যা আমি কৈছিলোঁ পৰিমেয়, অপৰিমেয়, বাস্তৱ, কাল্পনিক, কিবা কিবি কৈছিলোঁ নহয়, সেইবিলাক সংখ্যা ইয়াত থাকিব। আৰু ইয়াৰ লগতে ভিতৰত আৰু আখৰো থাকিব পাৰে দেই, আখৰো থাকিব পাৰে। কিন্তু ভিতৰত আখৰ এটা দুটা নহয়, কেইবাটাও থাকিব পাৰে, ঠিক আছে। এই গোটেইটোকে এটা সংখ্যা হয়। এতিয়া চাব, এই যে ক'লোঁ প্লাছ বা মাইনাছটো থাকিবই, হয় প্লাছ নহয় মাইনাছ, যে এটাহে থাকিব, আকৌ কোনোবা এটাহে থাকিব। তাৰপিছত সংখ্যা যিকোনো সংখ্যা, মানে সেইটো ভগ্নাংশ হওক, পৰিমেয় হওক, অপৰিমেয় হওক, যি হওক যিকোনো সংখ্যা। যিমান আমি পঢ়িলোঁ আমাৰ আগৰটো ক্লাছত, যিমান সংখ্যা প্ৰণালী পঢ়িলোঁ, যিকোনো সংখ্যা ইয়াত থাকিব। এইটোক ক'ব, এনেকুৱাবিলাকক কয় ধ্ৰুৱক সংখ্যা। এইবিলাকক কয় ধ্ৰুৱক সংখ্যা, ধ্ৰুৱক। আৰু সংখ্যা বুলি নকয়, পদ বুলিও ক'ব পাৰি। আমি পদ বুলি ক'ম, ধ্ৰুৱক সংখ্যা বুলিয়ে কওঁচোন। আমি গছৰ আৰম্ভণিটো একচুৱেলি সংখ্যা প্ৰণালী বুলি লিখিছিলোঁ, একচুৱেলি ধ্ৰুৱক সংখ্যা প্ৰণালী আছিলে। সেইটো আমাৰ আছিলে ধ্ৰুৱক সংখ্যা প্ৰণালী। মই তেতিয়াই ধ্ৰুৱক বুলি কৈ দিয়া হ'লে আপোনালোকৰ খেলি মেলি হ'লহেঁতেন, সেইকাৰণে মই ইয়াত কৈছোঁ। সেই যে গছটো আৰম্ভ কৰিছিলোঁ সংখ্যা প্ৰণালী বুলি লিখিছিলোঁ, সেইটো একচুৱেলি ধ্ৰুৱক সংখ্যা প্ৰণালী আছে। আৰু এক ধৰণৰ আছে, একেই প্লাছ বা মাইনাছ থাকিব, কিবা এটা থাকিব। তাৰপিছত সংখ্যাবিলাক সেইটো ক'লোৱেই, সংখ্যাবিলাক থাকিব। ইয়াৰ লগতে আখৰো থাকিব, এইটো মই উদাহৰণ দিছোঁ, চাব দেই। -√3, এটা লিখিছোঁ -500। এইটো চাওক, এইটো এটা সংখ্যা, সেই সংখ্যাটোৰ মাথাটো
এইটো আগফালে থাকে, সদায় আগফালে থকাটোহে মাথা দেই, পিছফালেতো নহয় আকৌ। সংখ্যাৰ আগফালে থকাটো তাৰ মাথা। এই মাইনাছটো ইয়াৰে হয়। মাইনাছটোক আপোনালোকে বুজিবৰ কাৰণে মাইনাছটো আপোনালোকে কাৰোবাক দিব লগা ধাৰ, আপুনি মানে কাৰোবাক দিব লগাটো বুলি ধৰি ল'ব। আৰু যিটো প্লাছ যদি থাকে আপুনি পাব লগাটো মানে আপোনাৰ লগত থকাটো জমাটো প্লাছ বুলি ধৰা হয়, আৰু মাইনাছ মানে আপুনি কাৰোবাক দিবলগীয়াটো, দিলে তাৰমানে বা দিব লাগিব, মুঠতে ধাৰ, কিমান ধাৰ আছে সেইটো মাইনাছ। এতিয়া -500 লিখিছোঁ নহয়, তাৰমানে আপুনি 500 টকা এটা কাৰোবাক দিবলগীয়া আছে। যদি মই +500 বুলি লিখি দিলোঁহেঁতেন, তাৰমানে মোৰ লগত 500 টকা আছে, তাৰমানে তেনেকৈ ধৰি ল'ব, সুবিধা হ'ব। অ'কে, এতিয়া এইটো কি আকৌ এইটো চাওঁ। এতিয়া এইটো চাব, আখৰ থকাটো এনেকৈ যে আপোনালোকে পাইছে চাগে ন, আপোনালোকে বহুতেই চাগে ক্লাছ 9, 10, 6, 7 পঢ়োঁতে এনেকুৱাবিলাক সংখ্যা পাইছে ন। এতিয়া চিনাকি লাগিছে ন। চাওকচোন, এই চিনটোতো এইটো ক'লোৱেই, মাইনাছ বা প্লাছ এটা থাকিব মাথাটো, তাৰপিছত সংখ্যা কিবা কিবি থাকিব, এইটো সংখ্যা আছে, তাৰপিছত আখৰো থাকিব। চাওক, আকৌ আখৰৰ ওপৰতো ইয়াত সংখ্যা থাকিব পাৰে, আখৰৰ ওপৰতো সংখ্যা থাকিব, আখৰৰ ওপৰতো সংখ্যা আছে, কিন্তু আখৰ আছে নাই? আছে। গতিকে এই কোণৰ পৰা এই কোণৰলৈকে চাওক, মাজত ক'ৰবাত বেলেগ প্লাছ বা মাইনাছ চিন দেখিছেনে? নাই দেখা। তাৰমানে প্লাছ মাইনাছ মানেই মাথাটো, মাথাত যিমান মানুহ সিমানেই হয়। তেনেকৈ এই প্লাছ বা মাইনাছ চিন যিমান থাকিব, সংখ্যা সিমানেই থাকিব। এটা সংখ্যাত এটাই চিন থাকিব, এইটো গোটেইটো এটাহে সংখ্যা। এই ইয়াৰ পৰা ইয়ালৈকে গোটেইটো এটাই সংখ্যা। এই সংখ্যাটো এইকণ সংখ্যাটোৰ শৰীৰটো আৰু এইটো মাথাটো। এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি কয় জানানে? কোনোবাই জানেনে আপোনালোকে? এনেকুৱা সংখ্যাবিলাকক আপোনালোকে জানেনে? এনেকুৱা কয় চলক সংখ্যা। তাকে কিন্তু চলক বুলি কৈ দিয়াৰ লগে লগে আকৌ সংখ্যা শব্দটো নাহে আকৌ দেই। তেতিয়া আমি তাক কৈ দিম পদ বুলি কওঁ। পদ, এইটো আমি ধ্ৰুৱক পদ বুলিও ক'ব পাৰোঁ, কিন্তু ইয়াত এইটো আমি সংখ্যা প্ৰণালী পঢ়িছোঁ যে মাত্ৰ সংখ্যাই আছে, আখৰ নাইতো, সেইকাৰণে ইয়াত আমি পদ ব্যৱহাৰ নকৰোঁ, ইয়াত কিন্তু চলক পদ বুলি ক'ব। এতিয়া আমি যিটো পঢ়িলোঁ সিদিনাখন মই আগৰটো ভিডিঅ'ত এইটো পঢ়িছিলোঁ, এই ধ্ৰুৱক সংখ্যাৰ প্ৰণালীটোৰ বিষয়ে পঢ়িছিলোঁ। আমি ধ্ৰুৱক বুলি লিখি থকা নাই, মই মাত্ৰ সংখ্যা বুলিয়ে লিখিছিলোঁ, সেইটোকে ধ্ৰুৱক বুলি কয়। আৰু য'ত আখৰ থকা দেখিব সেইটোকে ক'ব চলক। হৈছে, ইয়াৰলৈকে ক্লিয়াৰ হৈছে আশা কৰিছোঁ। এতিয়া আমি যে কওঁ অংক কৰা, আপোনালোকে পাইছে নহয়। ধৰি লওকচোন কোনোবাত এনেকৈ দিছে, আমাৰ প্ৰায় খেলি মেলি হয়, মই সৰু সৰু কথাবিলাকহে লৈ আহিছোঁ দেই, তাৰপিছতহে ডাঙৰ কথালৈ যাম। এতিয়া চাওক, প্ৰায়বিলাকৰ খেলি মেলি লাগে, সৰল কৰা বুলি আহে, ব্ৰেকেট চেকেট দিয়া থাকে, পূৰণ হৰণ যোগ বিয়োগ চিন দিয়া থাকে, লাগি যায় খেলি মেলি। এতিয়া ইয়াত চাব, আপুনি যোগ চিনো আছে, বিয়োগ চিনো আছে, সংখ্যা কেইটা আছে ক'ব পাৰিব? এতিয়া চাওক, ইয়াত সদায় চিনটো চাব, প্লাছ বা মাইনাছ চিনটো কেইটা আছে? 1, 2, 3টা চিন আছে, তাৰমানে 3টা সংখ্যা আছে। আৰু এই মাইনাছটো কাৰ? এইটো মাথা কাৰ হয়? ইয়াৰ হয়। এইটো চোৱা, এই ইফালে আকৌ প্লাছ আছে নহয়, সেইটো বেলেগৰ মাথা, গতিকে এইকণৰলৈহে এইটো এটা সংখ্যা, এইটো এটা সংখ্যা -2, তাৰমানে 2 টকা ধাৰ কাৰোবাক দিব লগা আছে। তাৰপিছত এইটো চাওক, প্লাছ মানে বেলেগ এজন মানুহ আৰম্ভ হৈ গ'ল এইকণৰ পৰা, সেইজনৰ মাথাটো পুৰুষ, এইজনৰ মাথা ক'ত? ইয়াৰলৈকে। ইফালে আকৌ মাইনাছ আছে নহয়, এই মাইনাছটো তাৰ আৰু ইয়াৰ নহয়, বেলেগৰ মাথা তাৰমানে। এইটো এটা 2 নম্বৰ সংখ্যাটো +3 মানে 3 টকা জমা আপোনাৰ লগত আছে। তাৰপিছত আকৌ চাওক, মাইনাছ আছে, এই মাইনাছটো ইয়াৰ নহয়, সদায় সংখ্যাটোৰ সন্মুখত থকাটোহে তাৰ মাথা। এই সংখ্যাটো 6 আছে নহয়, তাৰ সন্মুখত থকা এইটো চিন, এই চিনটোৰ পৰা ইয়াৰলৈকে এইটো এটা সংখ্যা, -6 মানে 6 টকা বেলেগক দিব লগা আছে। তেনেহ'লে সংখ্যা কেইটা হ'ল? 3টা হ'ল। এতিয়া আমাক কি বুলি লিখিব? ইয়াত লিখিব সৰল কৰা। আপোনালোকে পাইছে নহয়, সৰল কৰা। কেতিয়াবা দিয়ে যোগ কৰা, হয়নে? যোগ কৰা,
বিয়োগ কৰা, হৰণ কৰা, পূৰণ কৰা, মান উলিওৱা, হয়নে? এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে। তাৰমানে কি জানেনে? কেইবাটাও অংক মানে সংখ্যা দিয়া থাকিব। সেই আটাইকেইটা সংখ্যাক মিলাই পেলাই আমি এটা সংখ্যা বনাব লাগে। যিমান আপুনি অংক পাব নহয়, যিমান অংক পাব বিভিন্ন ধৰণৰ লিখা থাকিব। লঘিষ্ঠ আকাৰলৈ নিয়া, পূৰণফল উলিওৱা, কিবা কিবি আহিব, সমাধান কৰা, কিবা কিবি আহিব। নহয় একো নহয়, কেইবাটাও সংখ্যা থাকিব। তাৰ এই গোটেইকেইটা সংখ্যা মিলাই এটা সংখ্যা বনাব লাগে। তাকে অংক কৰা বুলি কয়, তাকে সৰল কৰা বুলি কয়। এতিয়া ইয়াত চাওকচোন, সংখ্যা কেইটা আছে? 3টা আছে। এতিয়া আমি এটা বনাব লাগে। কেনেকৈ কৰিম? এতিয়া চাব, এতিয়া আমি 3টা এইটো আছে, মোক যেনিবা কৰিলে সৰল কৰা, ঠিক আছে? তো আমি 3টা সংখ্যা কেনেকৈ কৰিম চোৱা। আৰু সদায় মনত ৰাখিব, এটা সংখ্যাৰ আগত এটাই মাথা হ'ব লাগিব। এটা সংখ্যা এজন মানুহৰ এটাই মাথা থাকে, সেইটো কিন্তু এইটো নাপাহৰিব, কেতিয়াও নাপাহৰিব। এটা সংখ্যাৰ আগত এটাই চিন হ'ব লাগিব, এটাই চিন হ'ব লাগিব, হয় প্লাছ নহয় মাইনাছ। তাত বেলেগ চিন নহ'ব কিন্তু, ঠিক আছে? পূৰণ হৰণ সেইবিলাক নহ'ব, সেইবিলাক বেলেগ বস্তু, সেইবিলাক কটাকটি কৰা বস্তু। অংকত অপাৰেশ্যন চলে নহয়, অংকত অপাৰেশ্যন চলে, অপাৰেশ্যন কৰা বস্তুবিলাক সেইবিলাক। যোগ বিয়োগ পূৰণ হৰণ আছে, সেইবিলাক অংকৰ কটাকটি কৰা বস্তু। এতিয়া ইয়াত চাব আমি কি কৰিম। এতিয়া আমি চাম যে মুঠ লগত জমা কিমান আছে। জমা এইটোতো ধাৰ হয়, এইটোতো ধাৰ হয়। জমাটো 3 টকাহে, তাত পকেটত আছে 3 টকা। তাৰপিছত চাম, আমি হিচাপ কৰোঁ নহয়, ঘৰত মাহৰ বজাৰ কৰোঁ নহয়, তেনেকুৱা। এতিয়া দিবলগীয়া কিমান আছে বা? দেখিলোঁ এজনক আছে 2 টকা দিবলৈ, এজনক আছে 6 টকা দিবলৈ, হয়নে? তেনেহ'লে মুঠতে কেইটকা দিব লাগিব? 8 টকা দিব লাগিব। গতিকে আমি মুঠতে কিমান দিব লাগিব? 8 টকা। এইটো এটা সংখ্যা। এই দুটাক মিলাই এটা বনাই দিলোঁ। আৰু জমাটো 3 টকা আছিলে। এতিয়া কওকচোন, চাওকচোন, 3টা সংখ্যাক মই 2টা কৰিলোঁ। আমি একে লাইনতে কৰিব পাৰোঁ, মই বুজাবৰ কাৰণে এনেকুৱা ষ্টেপ বাই ষ্টেপ কৰি আছোঁ দেই। অ'কে, এতিয়া চাওকচোন, 3 টকা জমা আৰু 8 টকা দিবলগীয়া আছে। সদায় মনত ৰাখিব, অংক কিন্তু আমাৰ নিচিনা নহয় যে মোৰ লগত টকা আছে, তাক দিবলগীয়া আছে, কিন্তু মই কওঁ মোৰ লগত নাই নহয়, হয়নে? পিছত দি আছোঁ বুলি কওঁ নহয়, কয়নে নাই আপোনালোকে? অ'কে, গতিকে ইয়াত কিন্তু অংক তেনেকুৱা নহ'ব। দিবলগীয়া থকাটো যদি আপোনালোকৰ অলপ কমকৈও আছে, আপুনি দিবই লাগিব। গতিকে এই 3 টকাটো জমা আছিলে, 8 টকা দিবলগীয়া আছিলে, আপুনি 3 টকাটো দি দিবই লাগিব। দি দিলে ধাৰ মৰিবনে? নমৰে। সি ক'ব, কি ক'ব? কিমান থাকি গ'ল আৰু দিবলৈ? 5 টকা থাকি গ'ল, দিবলৈ থাকি গ'ল, ধাৰ থাকিলে, সেইকাৰণে মাইনাছ। চাওকচোন, এতিয়া 3টা সংখ্যা মিলাই আমি এটা কৰি দিলোঁ নহয়। এই এনেকৈ অংকটো কৰিব লাগে। সেইটোতে খেলি মেলি হয়, প্লাছ মাইনাছ বুলি কয়, তাতেই খেলি মেলিটো হয়। কথাটো ক্লিয়াৰ হৈছে আপোনালোকৰ? আৰু এটা উদাহৰণ লৈছোঁ, চাওকচোন। যে এইটো চাওক উদাহৰণ, ঠিক আছে? সংখ্যা কেইটা আছে ক'ব পাৰিব? এতিয়া চাওক, এই 2 যে দেখিছে, ইয়াৰ আগত চিন নাই, তেনেহ'লে কি চিন আছে? প্লাছ আছে। নাথাকিলেও বুজিব লাগিব এইটো প্লাছ হয়। এইটো এটা সংখ্যা, ইয়াৰ আছে প্লাছ। এতিয়া কওকচোন, এই 3ৰ আগত কি চিন আছে? এতিয়া দেখিছে নহয়, এই 2টা আছে, দেখিছে নহয়, 2টা চিন আছে। এই 2টা চিন থাকিব নোৱাৰে, কিন্তু দিছে যে, সেইকাৰণে একচুৱেলি এইটো আমি পলিথিনত ভৰাই থৈছোঁ। গোটেই এই -3 সংখ্যাটোক পলিথিনৰ ভিতৰত ভৰাই থৈ দিছোঁ। এইকে ব্ৰেকেট দিয়াটো সেইটো তাৰমানে। তেতিয়া কি বুজাব? এই গোটেইটো এটা নিচিনা হ'ব, এটা সংখ্যা আগত এটা মাথা, দেখিছেনে? সেইকাৰণে মাইনাছ থাকিলে ব্ৰেকেট দিয়া হয়, কাৰণ নিয়ম আছে, এটা সংখ্যাৰ আগত এটাই মাথা থাকিব লাগে। তেনেকৈ ইয়াতো চাওক, এই 1ৰ আগত প্লাছো আছে, মাইনাছো আছে, সেইকাৰণে এই মাইনাছটোক লুকুৱাই থোৱা হৈছে। এইটো গোটেই প্লাষ্টিকৰ ভিতৰত সোমোৱাই ক'লা প্লাষ্টিকত বান্ধি ৰখা হৈছে। এইটো সেইকাৰণে দেখিবলৈ এনেকুৱা যদি ঢাকি দিওঁ, আগত কিবা এটা সংখ্যা, আগত প্লাছ চিন, এটাই মাথা হৈ গ'ল ন? সেইকাৰণে এনেকুৱা ব্ৰেকেট দি থোৱা ৰাখে। কিন্তু আমি অংক কৰিবলৈ আকৌ এই পলিথিনৰ পৰা খুলি উলিয়াই পেলাই অংক কৰিব লাগিব, বুজি পাইছেনে? এতিয়া কেনেকৈ কৰিম?
আমি এইটোতো কোনো জেওৰা চেওৰা নাই, পলিথিন চলিথিন নাই, গতিকে এইটো যেনেকৈ আছে তেনেকৈ এইটো এটা সংখ্যা +2 মানে 2 টকা জমা। সেইটো মই এনেকৈ বাকচবিলাক আপোনালোকক বুজাবলৈ দিছোঁ দেই। এতিয়া এই তিনিটো যে যেতিয়াই পলিথিন খোলে ব্ৰেকেট খোলা নিয়ম এটা আছে। কাৰণ মই কৈছোঁৱেই যে প্ৰতিটো সংখ্যাৰ আগত ইয়াৰ আগত এটাহে চিন থাকিব লাগে। গতিকে সদায় চাব যে ইয়াৰ আগত যদি এই সংখ্যাটোৰ আগত যদি মাথাকেইটা একেধৰণৰ মাথা হয়, একেধৰণৰ যদি মাথা হয়, সেইটো লাগিলে দুটাই মাইনাছ হওক বা দুটাই প্লাছ হওক, একেধৰণৰ মাথাকেইটা একেধৰণৰ, পুৰুষৰ মহিলা দুটা তেনেকুৱা যদি হয় নহয়, সেই সদায় সেইটো পুৰুষৰে হ'ব। পুৰুষবিলাক একেধৰণৰে হয়, মানে ধেমালি কৰি কৈছোঁ দেই। আৰু মহিলাবিলাকৰ এইটো চাব, মহিলাবিলাকে বিভিন্ন ধৰণৰ প্ৰব্লেমবিলাক মানে মাও হ'ব, জীয়ৰীও হ'ব, ৱাইফো হ'ব, চব হ'ব পাৰে। নাৰী সৰ্বশক্তিও নাই, এইখিনি প্লাছো মাইনাছো। তাৰমানে যদি দেখে যে দুটা বেলেগ বেলেগ ধৰণৰ মাথা আছে, যদি দেখে এনেকৈ দুটা বেলেগ ধৰণৰ মাথা আছে, যেনিবা সেইটো দুটা মিলাই পেলাই সেইটো ইয়াত মই 2টো লিখি দিছোঁ দেই। এই 2টোৰ আগৰ চিনটো কি প্লাছ, ইয়াত আকৌ খেলি মেলি নাই, ইয়াৰ এটাই মাথা আছে। ইয়াৰ সেই 1টোৰ আগত দুটা যে চিন আছিলে, এটা প্লাছ এটা মাইনাছ, মানে বেলেগ বেলেগ মাথা, বেলেগ বেলেগ মাথা মানে জানিব সেইটো মহিলাৰ কথা। এইবিলাক নধৰিব যে, বুজাবৰ কাৰণে কৈছোঁ আকৌ। মাইনাছ এই যদি একেধৰণৰ থাকে, প্লাছ থাকিলে প্লাছ হ'ব, মাইনাছ থাকিলেও প্লাছ হ'ব, একেধৰণৰ মাথা থাকিলে প্লাছ, আৰু বেলেগ বেলেগ থাকিলে মাইনাছ। ইয়াত মাইনাছ ইয়াত প্লাছ হ'লেও কথা একেটাই। বুজি পাইছে নহয়? এইটো এতিয়া চাওকচোন সংখ্যা কেইটা হ'ল, 2টা, এইটো এটা 3টা, এইটো এটা 4টা। এতিয়া তাৰমানে 2 টকা জমা, 3 টকা জমা, 2 টকা জমা, জমাই জমা দেখোন না, সদায় তেনেকুৱা যদি হ'লহেঁতেন। 2 জমা, 3 জমা, 2 জমা, মানে মোৰ কিমান জমা হ'ল বাৰু? 2 3 5, 2 7 টকা জমা, 7 জমা। টকা চকা যি বুলি কয় আৰু 7 জমা। আৰু দিব লগা কিমান আছে? -1। তেনেহ'লে 7 আছে, 7 টকা পকেটত আছে, 1 টকা দিবলগীয়া আছে, দিব পাৰিম নে নাই? এনেও দিব লগা থাকিলে দিবই লাগিব, দি দিলোঁ। দিয়াৰ পিছতো পকেটতো থাকিব কিমান? 6 টকা পকেটত থাকিব। এতিয়া এই প্লাছ চিনটো আপুনি নিদিলেও হ'ব, কাৰণ এটাই সংখ্যা আছে। এনেই যদি এনেকুৱা সংখ্যা হয়, যদি প্লাছ পুৰুষ হয়, মাথাত চুলি নাথাকে আৰু এইটো প্লাছ চিনটো নিদিলেও হ'ব। এই এনেকৈ কৰিব লাগে, বুজি পাইছে নহয়? যে পূৰণ আৰু হৰণ চিন থাকিলে সেইটো চাওঁচোন বাৰু কেনেকৈ কৰিব লাগে। এতিয়া চাব অংক এটাত চিন কি থাকিব পাৰে? প্লাছ থাকিব পাৰে, মাইনাছ থাকিব পাৰে, পূৰণ থাকিব পাৰে, হৰণ থাকিব পাৰে। এইবিলাক হ'ল অংক কৰা সঁজুলি, দাগ উঠাৰ এইকেইটা। এই ধৰণৰ এইকেইটা আমি অংকৰ প্ৰক্ৰিয়া বুলি কওঁ। যোগ প্ৰক্ৰিয়া, বিয়োগ প্ৰক্ৰিয়া, পূৰণ প্ৰক্ৰিয়া, হৰণ প্ৰক্ৰিয়া, সেইবিলাক প্ৰক্ৰিয়া বুলি কওঁ। এইবিলাক সঁজুলি হয়, ঠিক আছে। এতিয়া চাব, মই এইবিলাক চিন যে আছে, আমি চবতকৈ আগত এইবিলাক যোনটো অংকত যদি আটাইকেইটা চিন থাকে, বদমাছ বুলি শুনিছে নহয় আগত এটা, হেৰি বদমাছ বাদ দিয়কচোন, মই সেইবিলাক পিছত যাম। কিন্তু কি কৰিম এতিয়া চাব, ইয়াত সদায় আমি অংক কৰোঁতে চাব লাগে পূৰণ। প্ৰথমতে চাব যে ব্ৰেকেট আছে, ব্ৰেকেট আৰু তাৰপিছত পূৰণটো চাব, পূৰণ চিন আছে নেকি, ঠিক আছে। পূৰণ চিন আছে, বিয়োগ চিনো আছে। এই সংখ্যাটোৰ আগত মানে বিয়োগো আছে, পূৰণো আছে। তেনেকৈ ইফালে চাব, এই হৰণ চিনটোৰ আগত সংখ্যা এটা আছে +5, পিছফালে আছে -5। কৰিম কোনটো কেনেকৈ কৰিম একো বুজি পোৱা নাই। এইটো কোনোবাই এনেকৈ এইটোৰ লগত এইটো কৰি দিয়ে। মনত ৰাখিব, পূৰণ আৰু হৰণ থকা অংকটো প্ৰথমতে পূৰণ বা হৰণটো কৰি ল'ব লাগে। গতিকে আমি প্ৰথমতে পূৰণটো কৰি ল'ম। চাব এতিয়া এই পূৰণটো কৰিম। পূৰণ কৰিবলৈ পূৰণৰ আগত থকা সংখ্যাটো কি? এতিয়া আমি ক'ম 2 নহয়, মই কৈছোঁ নহয়, মাথাৰ সতে ক'ব। পূৰণৰ আগত থকা সংখ্যাটো একচুৱেলি এইটো গোটেইটো ন, ইয়াৰ আগত চিন এটা আছে, লিখাহে নাই। অ'কে, তেনেহ'লে পূৰণ চিনটোৰ আগত থকা পূৰণটো দুটা সংখ্যা কৰি আছোঁ, দুটা মাথাৰ লগত পূৰণ কৰি আছোঁ, দুটা মানুহ পূৰণ কৰিম। প্ৰথমতে পূৰণ কৰোঁতে সদায় মনত ৰাখিব, পূৰণেই কৰক বা হৰণেই কৰক, যিমান অংকত পূৰণেই কৰক বা হৰণেই কৰক, মাথাটোৰ প্ৰথমতে পূৰণ কৰিব।
মাথাকেইটা কৰিব লাগে তেনেহ'লে ইয়াৰ মাথা এইটো চোৱা পূৰণ চিহ্ন এইফালে থকা মাথাটো প্লাছ এইফালে থকাটো মাইনাছ তাৰমানে অলপ আগত যে কৈছিলোঁ বেলেগ বেলেগ যদি মাথা এইফালে এটা বেলেগ মাথা ইফালে বেলেগ মাথা এফালে এটা বেলেগ মাথা সেইফালে এটা বেলেগ মাথা মানে প্লাছ আৰু মাইনাছ বেলেগ বেলেগ মাথা হ'লে সেইটো মহিলাৰ মাথা বুলি যে কৈছিলোঁ এইটো হ'লে মাইনাছ হ'ব মানে প্লাছে মাইনাছ বুলি যে কয় সেইটোৱে তাৰমানে দুটা যদি এনেকুৱা প্লাছ আৰু মাইনাছ চিন পূৰণ কৰিবলগীয়া হয় বা হৰণ কৰিবলগীয়া হয় হৰণ কৰিলেও একেই দেই বেলেগ বেলেগ ধৰণৰ মাথা পূৰণ কৰিলে সদায় মাইনাছ চিনে আহিব মাইনাছ প্লাছ কৰিলেও একেই মানে দুটা বেলেগ চিন যে মাইনাছ প্ৰথমতে মাথাকেইটা কৰি ল'লোঁ উত্তৰ মাথা ওলাই গ'ল ইয়াৰ মাথা হৈ গ'ল এতিয়া আমি ইয়াৰ গাটো উলিয়াম ইয়াতো গা উলিয়াবলৈ পূৰণ চিন এইফালে থকা সংখ্যাটো মাত্ৰ সংখ্যাটো এইবাৰ দেই মাথা সতে নহয় গাটো ইমান 2 ইফালেটো 3 মানে এইফালে 2 আৰু এইফালে 3 2 3 গুণ 6 এইটো তেনেহ'লে মই এইকণৰ পৰা এইকণলৈকে কৰিলোঁ এই পূৰণ চিনটো দুফালে থকা কামটো কৰিলোঁ এতিয়া এই হৰণ চিনটো দুফালে থকাটো কৰিম এই হৰণ চিনটো এইফালে থকা মাথাটো কি প্লাছ সিফালে থকাটো মাইনাছ ইয়াতো একেই দুইফালে বেলেগ বেলেগ মাথা আছে উত্তৰ মাইনাছ আচলত আমি এটা হৰণ কৰিম কাক 5ক 5ৰে হৰণ কৰিলে সেইটো জানিব লাগিব আকৌ দেই হৰণ কৰিব জানে নাই যদি নাজানে সেইটো মই শিকাম চিন্তা নকৰিব মই সৰু সৰু কথা শিকাবলৈ আপোনালোকক চেষ্টা কৰি ডাঙৰ কথালৈ আমি পিছত যাম দিয়ক বহুত সময় পাব ডাঙৰ বস্তুবিলাকৰ কাৰণে এইটো 1 এতিয়া চাওকচোন কেইবাটাও 4টা সংখ্যা লিখিছিলোঁ চিন কিবা কিবি আছিলে মই এতিয়া 2টালৈ আহি গ'লোঁ যে এইটো সংখ্যা মানে কি এইটো এটা সংখ্যা এইটো এটা সংখ্যা তাহলে এইটো কি -6 এইটো -1 6 টকা ধাৰ এটকা ধাৰ কিমান হ'ব দুইফালে ধাৰেই ধাৰতে থাকিম মুঠ 7 টকা ধাৰ এইটো হ'ল উত্তৰ এনেকৈ কৰিব লাগে অংকবিলাক বুজি পাইছে আশা কৰিছোঁ আপোনালোকক মোৰ ভিডিঅ' আজি যিটো আমি বুজালোঁ আপোনালোকে নিশ্চয় বুজি পাইছে ভাল পাইছে আগৰ ভিডিঅ'টো চাব আৰু যদিহে সঁচাই মোৰ ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে উপযোগী হৈছে কাইণ্ডলি শ্বেয়াৰ কৰিব কিবা ইয়াতকৈও ভাল কৰিব পাৰোঁ নেকি কিবা দুখ ত্ৰুটি দেখিলে আপোনালোকে কমেণ্ট কৰি মোক জনাব আপোনালোকৰ উপদেশ সদায় শিৰোধাৰ্য আৰু লগতে শ্বেয়াৰ লাইক সেইবিলাকতো হ'ব আৰু ছাবস্ক্ৰাইবটো কৰি দিব যাতে মোৰ নেক্সট ভিডিঅ'বিলাকৰ কাৰণে আপোনালোকে ক'তো সুধিবলগীয়া নহয় বা মই জনাবলগীয়া নহয় আপোনালোকে নিজে নটিফিকেশ্যন পাই থাকিব গতিকে লগ পাম মোৰ নেক্সট ভিডিঅ'টোত তেতিয়ালৈকে বাই বাই ভালে থাকক